আহিছে আমাৰ পুখুৰীটো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ বৰ্তমান ভালেই আছোঁ আছামিজ ব্লগাৰ পম্পি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এতিয়া 7:30-8টামান বাজিলে একজেক্টলি মই টাইমটো চোৱা নহ'ল তো আজি মোৰ পৰীক্ষাৰ কথা আছিলে আজি 18 তাৰিখ মোৰ পৰীক্ষাৰ কথা আছিলে তো পৰীক্ষাটো আজিও মোৰ কেনচেল কৰি দিয়া হ'ল আজিও মোৰ পৰীক্ষা নহ'ল এবাৰ আকৌ 22 তাৰিখে পৰীক্ষাটো পিছুৱাই দিয়া হ'ল তো গম নাপাওঁ কিয় এনেকুৱা কৰি আছে পৰীক্ষাটো 15 তাৰিখ ক'লে 18 তাৰিখ ক'লে তো নাই একো নাই হ'ব বাৰু একো প্ৰব্লেম নাই তো ভালে অকণমান পিছুৱাই দিলে পৰীক্ষাটো ভালে লাগে অলপ পঢ়িব অকণমান টাইম পোৱা যায় তো পঢ়িবতো টাইম পোৱা নাই মই তো আজি কি হ'ল আমাৰ এটা কাম ওলালে কামটো হ'ল যে আমাৰ যিটো পুখুৰী আছিলে আপোনালোকে দেখা পাইছে চাগে মই গছ-গছনিত পানী তাৰ পৰা আনি দিছিলোঁ সেই পুখুৰীটো আজি সিঁচা হ'ব তো মায়ে বহুত দিনৰ পৰা কৈ আছিল যে পুখুৰীটো কোনোবা ভাল মানুহ পালে বিকি দিম বুলি পেলাই তো বিকি দিম বুলি ভাবিছিলে এতিয়া বিকি দিয়া নহ'ল নিজে সিঁচাৰ সিদ্ধান্ত ল'লে তো ৰাতিপুৱা এতিয়া অকণমান আগতে মেচিনটো আহি পালে মেচিনটো আহিলে যে নিজে সিঁচিব বোলে মায়ে তো মই ৰাতিপুৱা কেৰাচিন তেল লৈ আহিলোঁ এতিয়া মেচিঙো আহি পালে মেচিঙৰ মানুহো আহি পালে তো আপোনালোকক ভিডিঅ'টো দেখাই থাকিম যে কেনেকৈনো পুখুৰীটো সিঁচা হয় কিহেদি সিঁচা হয় আৰু কি মাছ পাওঁ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকক আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইবাৰ মোৰ বেছি হোৱা নাই তো আশা কৰোঁ আপোনালোকে কৰি দিব তো এতিয়া চাই থাকক আৰু ভিডিঅ'টো কি হয় কেনেকৈ মাছ ধৰোঁ কেনেকৈ কি কৰোঁ দেখাই থাকিম আপোনালোকক আশা কৰোঁ আপোনালোকে ভাল পাব বাৰে বাৰে কৈছোঁ ভিডিঅ'টো চাই থাকিব প্লিজ মেচিং ষ্টাৰ্ট কৰিলে তো আপোনালোকক দেখাই আছোঁ চাওক বলক আমাৰ ঘৰত আহিছে এইজনী খুৰীমা হয় খুৰীমা নহয় এনে গাঁৱৰ হেৰিততো খুৰীমা হয় কিন্তু এনে বাইদেউ আমাৰ ইহঁতৰ খুৰাৰ লগত বিয়া হৈছে ইহঁতৰ ভায়েকৰ লগত তো বাইদেউ হয় এইটো মাইনা হাই কৈ দিয়া ই টিকলি এইটো মা বৰ্তমান মায়ে চাহ বনাব কাপ খালী হৈ আছে চাহ বনালা চাহ খালাও চাহ খালেও বোলে মই গম নাপাওঁ তো আজি খানা হ'ব এইটো শাক কিবা শাক লাই শাক চাগে তাৰপিছত মাছখিনি ক'ত থলা ৰাতিপুৱা যে কিনিছিলা তো ইয়াৰ মোৰ চাহ আছে চাগে এইখিনি চাহ তো মই এইখিনি খাম তো এইটো মাছ ৰাতিপুৱা ৰখা হ'ল গম নাপাওঁ যে আমাৰ পুখুৰী সিঁচিলেও আমি লগে লগে মাছ নাপাওঁ তো আজি এইটো হ'ব আৰু এইটো খানা হ'ব মোৰ চেনেলটো চবকে চাব কোৱা চেনেলটো তো চাব দিছে সকলোৱে চাব কিন্তু দেই তো এতিয়া দেখাই আছোঁ আপোনালোকক মেচিনটো চলাইছে অলপ হাল্লা হৈ আছে তো বেয়া নাপাব দেখিব পাৰিছে বন্ধু বান্ধৱীসকল চাউণ্ডটো আহি আছে বেছিকেনে তো এতিয়া মেচিনটো দেখালোঁ আপোনালোকক তেনেকৈ মেচিনটোত কেৰাচিন তেল ভৰাই পেলাই মেচিনটো ষ্টাৰ্ট কৰা হয় কেৰাচিন তেল দি চলে মেচিনটো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আপোনালোকে আশা কৰোঁ ভাল পাব আপোনালোকে চাই
কিন্তু আমাৰ কুকুৰ আৰু মেকুৰীকেইটাৰ খাদ্য ৰেডি হৈ গ'ল, এওঁলোকে খাই আছে দুপৰীয়াৰ আহাৰ। তো আৰু এজন আছে, সেইজনকো আপোনাক দেখাই দিওঁ ৰ'ব। অঁ, এখেতে দেখোন খোৱাই নাই। ডগি ভাত খোৱা, ভাত খোৱা, ডগি ভাত খোৱা, ডগি ভাত খোৱা, ভাত খোৱা, ভাত খোৱা, ভাত খোৱা। নাখাওঁ দে, তুমি খালে খাবা, নাখালে নাই। তো বন্ধু বান্ধৱীসকল, আমি ভাত খাওঁ। এয়া লাই শাক আছে, লাই শাক আৰু মাছ বনাইছে মায়ে, আৰু ভাত। আজি বেলেগ একো নাই, এখেতেও খাব। কি নাম, কি নাম তহঁতৰ? তহঁতৰ নামকেইটা কৈ দিছোঁ, নামকেইটা কৈ দে। হা? আজিতো পুখুৰী সিঁচিব, বহুত মাছ খাব পাবা। মাছে মাছ হ'ব আজি, আজি মাছে মাছ হ'ব। কলি আৰু বগী বা দুটাৰে টোপনি, ভায়েক বৈনেক দুটাৰ। ভায়েক বৈনেক দুটাৰ আমাৰ টোপনি চোৱা। শুই থাকা, শুই থাকা, শুই থাকা, শুই থাকা। বন্ধু বান্ধৱীসকল, আমাৰ পুখুৰীটো সিঁচি আছে। তো সিঁচা বৰ্তমান হোৱা নাই, পানী শুকোৱা নাই, আধা শুকালে আৰু আধা আছে। তো এইফালেদি মাছ যাই আছে, মই আপোনালোকক দেখাই আছোঁ, চাই থাকক।
বান্ধৱীসকল দেখিব পাৰিছে আমাৰ পুখুৰীটো ভালকৈ সিঁচা নহ'ল, তো আমি এইখিনি জালে দিয়ে ধৰিছোঁ। এইবোৰ সৰু সৰু পুঠি মাছ, মোৱা মাছ এইবিলাক। তাৰপিছত ইয়াত কেইটামান ডাঙৰ মাছ, পুঠি মাছ আছে। আৰু ইয়াত আছে কেইটামান শ'ল মাছ আৰু কি বুলি কয় গৰৈ মাছ আৰু কাৱৈ মাছ, এনেকৈ কিবা কিবি আছে ইয়াত, অলপ ডাঙৰ ডাঙৰ। তো মই এটা এইটো ৰ'ব দেখাই আছোঁ, ভয়ে লাগে ধৰিবলৈ। এইটো এইটো শ'ল মাছ। বন্ধু বান্ধৱীসকল দেখা পাইছে মাছখিনি আপোনালোকক দেখুৱালোঁ। জালখন পাতি থৈছোঁ, আকৌ অকণমান জালখন দাঙি আহোঁ, কুটি আহি গৈছে। অৱস্থা চাওক মোৰ, কি মাটি চাটি লাগি মুখ চুখ ক'লা হৈ গ'ল মোৰ ৰ'দত মাছ মাৰোঁতে। তো সেইপিনে মায়ে মাছ হেৰি কৰি আছে। কি কৰি আছে মা? মাছ বাচি আছে। তো আজি এই কলিবাইৰ আজি বহুত ফূৰ্তি, কাৰণ বহুত মাছ খাব পাইছে তাইৰ আজি ফূৰ্তিৰ সীমা নাই। তো চাওক পূৰা মাছ খাই একদম পেট ভৰ্তি হৈ গৈছে। বেয়া নাপাব দেই, মোৰ হেকটি আহি আছে, নাজানো কিয় বা হেকুটি আহি আছে, গম নাপাওঁ, যোৱা নাই, ইমান দেৰি হ'ল। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। তো যিমানখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ যে ডাঙৰ কিবা মাছ পাম চাগে, আপোনালোকক দেখালোঁ হয়, কিন্তু সেইটো নহ'ল। পানীখিনি আধাতে পানী নুশুকালে, আধাতে মেচিনটো বেয়া হৈ থাকিলে। তো একো নাই আৰু, যিখিনি পাইছোঁ সেইখিনিতে সন্তুষ্ট হৈ থাকিব লাগিব। জালেৰে যিখিনি পালোঁ আপোনালোকক দেখুৱালোৱে। তো আজিৰ ভিডিঅ'টো ইমানে। আশা কৰোঁ আপোনালোকে ভাল পাইছে চাই পেলাই। তো ঠিক আছে, বাই বাই।